ছাৰ তেওঁ গড়হত্যাৰ লগত প্ৰত্যক্ষভাৱে জড়িত। তেওঁ এজন ভুৱা অসমীয়া, যিজনে অসমীয়াৰ আৱেগ দি মানুহবোৰক বেলেগ পৃথিৱী এখন দেখুৱাই থাকে, কিন্তু বাস্তৱত তেওঁ বহুত ঘৃণনীয় কাম কৰে। মই সেইবোৰ কথা গোস্বামী ছাৰক জনোৱাত তেওঁ মোক খবৰ দিয়া মিয়াজনক গছত ওলোমাই বহুত পিটিলে ছাৰ। বহুত পিটিলে। কাৰ কথা কৈছে? মণিগোপাল শইকীয়া। বুলেট ক'ত আছে সি? তাক বিচাৰি উলিয়া।